BTC सरकारनि मोनसे गोजोनथाव खौरां लानानै फैदों 8,74,75,000 रांनि नार्स हस्टेल आरो नार्सिं एकाडेमि बिल्डिंनि अन्थाइ खाम्फाखौ गायसनदों। कक्राझार सहरनि साखाथियाव थानाय बेसरगावनि कक्राझार नार्सिं कलेजखौ जौगाखां खालामनो BTCनि चिफ हाग्रामा महिलारिया नार्स हस्टेल आरो नार्सिं एकाडेमि बिल्डिंनि अन्थाइ खाम्फाखौ बेखेवनानै होयो। बे हाबाफारियावनो नुजाथियो BTCनि EM देरहासार बसुमतारी, MCLA जुबिराज बसुमतारी आरो गोबां दैदेनगिरिफोरा बाहागो लायो। BTCनि चिफ हाग्रामा महिलारिया अन्थाइ खाम्फाखौ बेखेवखांनायनि उनाव खौरां बिजोङाव फोरमायो दि बे नार्सिं कलेजाव फरायसुलिफोरखौ सोलोंथाइ होनायाव फोरोंगिरिफोरा जेबो आंखाल नुजानाय जानो मोनि खामानि मावफुंलांगोन होनना फोरमायदों। খুব আনন্দিত যে প্রথমবার গভর্নমেন্ট নার্সিং কলেজৰ যেটো একাডেমিক বিল্ডিং আৰু যেটো হোস্টেল বিল্ডিং এটো ফাউন্ডেশন কৰিবলৈ পায় আৰু এটো বহুত বছৰ মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনে পৰি আছিল যিখিনি বিল্ডিং কৰিছিল যেন হওক আজিৰ দিনত মই যেটো শুনিবলৈ পাইছো যে ফুল ফ্লেজড নার্সিং কলেজ হৈ গ'ল। খুব আনন্দিত হল মই যে আমি হসাকে আমি নার্সিং কলেজৰ কাৰণে সেইটো ফাউন্ডেশন দিছিলো কিন্তু সময়মতে কাৰ্যকৰী হোৱা নাছিল যেন হওক খুব ভাল লাগিল আৰু মই BTC গভৰ্নমেন্টৰ পৰাও এই গভৰ্নমেন্ট যেটো নার্সিং কলেজ ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিখিনি একাডেমিক লাইনত যিখিনি সহায় কৰিব লাগে গোটেই সহায় কৰিম বুলি মই ইনস্যুৰেঞ্চ দিছো। সেইদিনা প্ৰিন্সিপালে মোৰ তাত আহিছিলে। তো ইয়াত ষ্টুডেণ্ট ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে বা যিকোনো মানে কথা সেইটোৱে যে ষ্টুডেণ্টসকলে শিক্ষা লোৱা সময়ত কোনো অভাৱ হ'ব নালাগে আৰু টিচাৰ্ছসকলেও ষ্টুডেণ্টসকলক শিক্ষা দিয়া সময়ত কোনো অভাৱ হ'ব নালাগে এই লাইনত মই কাম কৰিব বিচাৰিছোঁ। তো ইয়াত নিশ্চয় বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি একাডেমিক লাইনৰ পৰা আৰম্ভ কৰি মুঠতে বহুত প্ৰব্লেম আছে আৰু এইটো মই চৰকাৰৰ লগত আলোচনা কৰি কিছুমানটো মই সমাধান কৰিব পাৰিব আৰু মই নিজে BTC পৰাও মই সহায় কৰিম বুলি মই কথা দিছোঁ। কথা সেইটোৱে।